যোৱা দুমাহৰ আগতে SP কনফাৰেন্সত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে অসমত বাল্য বিবাহৰ সম্পন্নতা বহুত বেছি হৈছে বুলি তেখেতে অতি ব্যগ্ৰ হৈছিলে আৰু তেখেতে এইটো কনচাৰ্ণ হৈছিলে আৰু তেখেতে আমাক এই তথ্য উলিয়াবৰ কাৰণে নিৰ্দেশ জাৰি কৰিছিলে যে কিমান বাল্য বিবাহ সম্পন্ন হৈছে যোৱা 2-3 বছৰত বিভিন্ন ধৰণৰ আমি যি মাধ্যম আছে যেনে আমাৰ VTP হওক বা আমাৰ ব্যক্তিগত সোৰ্স হওক এইবোৰ আমি ব্যৱহাৰ কৰি পেলাই আমি তথ্য উলিয়াব লগা হৈছিল আৰু উলিওৱাৰ পিছত আমি যোৱাকালি আমি 126টা কেছ আমি ৰুজু কৰিছোঁ এই বাল্য বিবাহৰ বিৰুদ্ধে আৰু আমি এই সম্বন্ধে 126টা কেছ ৰুজু কৰি এতিয়ালৈকে আমি 53জন মানুহক আমি কৰায়ত্ব কৰিছোঁ আমি জেল হাজতলৈ প্ৰেৰণ কৰিছোঁ মই এইখিনিতে দুটামান কথা ক'ব খুজিছোঁ এই বাল্য বিবাহ বিৰোধিতা কৰি বাল্য বিবাহ নিষিদ্ধ কৰা আইনখন 2006 চনতে প্ৰণয়ন কৰা হৈছিল যদিও অসম তথা ভাৰতত বিভিন্ন সময়ত বাল্য বিবাহ বহুত বেছি সম্পন্ন হোৱাৰ কাৰণে ইনফেণ্ট মৰ্টেলিটি মানে শিশুৰ মৃত্যুৰ হাৰ বহুত বেছি ৱৰ্ল্ড ইণ্ডেক্সত তথা মেটাৰ্নেল মৰ্টেলিটি মানে মাতৃৰ মৃত্যুৰ হাৰো বহুত বেছি গতিকে এই তথ্য এই ইণ্ডেক্সটো লৈ পেলাই ভাৰত চৰকাৰ তথা অসম চৰকাৰ অতি চিন্তনীয় গতিকে তেখেতসকল ভাৰত চৰকাৰ তথা অসম চৰকাৰে এক নিৰ্দেশনা জাৰি কৰিছে এইটো যিকোনো প্ৰকাৰে বন্ধ কৰিব লাগিব এই মৰ্টেলিটি ৰেটটো গতিকে এই মৰ্টেলিটি ৰেট বন্ধ কৰিবৰ কাৰণে একমাত্ৰ উপায় হ'ল বাল্য বিবাহ সম্পন্ন হোৱাটো বন্ধ হ'ব লাগিব আৰু যিবিলাক বাল্য বিবাহ ইতিমধ্যে সম্পন্ন হৈছে সেই বাল্য বিবাহ এটলিষ্ট ৰিচেণ্টলি সম্পন্ন হোৱা বাল্য বিবাহবিলাক আমি সেই যি ইলিগেল এক্টিভিটিজ হৈছে সেইটো ৰোধ কৰিবৰ কাৰণে আমি গোচৰ ৰুজু কৰি আমি বিহিত ব্যৱস্থা ল'ব লাগিব গতিকে আমি সেই সূত্ৰে আমি গোটেই সমাজৰ ব্যৱস্থাটো ঠিক কৰিবৰ বাবে যাতে উমেন হেল্থ ঠিকে থাকে যাতে ইনফেণ্ট মৰ্টেলিটি ৰেট যাতে কমি যায় তথা মেটাৰ্নেল মৰ্টেলিটি ৰেট যাতে কমি যায় এই গোটেইবিলাক উদ্দেশ্য আগত ৰাখি আমি এই কাৰ্য আমি হাতত লৈছিলোঁ আৰু আমি 126টা কেছ ৰুজু কৰাৰ বিপৰীতে 53জন মানুহ ইতিমধ্যে আমি কৰায়ত্ব কৰিছোঁ সেই 53জন মানুহৰ ভিতৰত তেখেতসকলৰ হাজবেণ্ডো আছে আৰু কিছু মিডলমেন আছে আৰু কাজী আছে এই গোটেইবিলাক সন্নিৱিষ্ট হৈ পেলাই আমি 53জন মানুহ আমি কৰায়ত্ব কৰিছোঁ ছাৰ এই 53জন মানুহ পূব কাৰ্বি আংলঙৰ কোনখন সদৰ থানাৰ পৰা কেইজনকে হেৰি হৈছে এই তথ্য মই আপোনালোকক মই এনেই গাই যাব লাগিব অঞ্জুক পানীৰ পৰা 8জন বোকাজানৰ পৰা 6জন অঞ্জুক পানীৰ পৰা 1জন বোকাজানত 2জন বকলিয়াত 6জন বৰলংফাৰ 3জন বৰপথাৰ 3জন চকিয়লা 1জন দেইথৰ 3জন দিলাই 6জন ডিফুত 4জন ডকমকাত 6জন দলামৰাত 1জন হাওৰাঘাটত 2জন খটখটিত 4জন মাঞ্জাত 10জন ৰংবংৱেত বৰ্তমান নাই আৰু চামেলাংচত 1জন সৰ্বমুঠ 53জন মানুহ ইতিমধ্যে কৰায়ত্ব কৰা হৈছে এইটো চলি থাকিব এইটো যেতিয়ালৈকে আমি এই যি গোচৰ ৰুজু কৰিছোঁ এই গোচৰ ৰুজুত যিসকল আমি গোচৰীয়া আছে তেখেতসকলক যেতিয়ালৈকে আমি নাপাওঁ তেতিয়ালৈকে এইটো চলি থাকিব এই যিসকল মানে ইলিগেল আহিছে তেওঁলোকৰ এগেইনষ্টত যিবিলাক ধাৰা আপোনালোকে ইম্প'জ কৰিছে সেই ধাৰাবোৰ অনুসৰি তেওঁলোকৰ শাস্তিবোৰ কেনেকুৱা ধৰণৰ হ'ব এইটো বেলেগ আছে যদি কাৰোবাৰ ছোৱালীজনী বা ভিক্টিমগৰাকী যদি প্ৰেগনেণ্ট হৈছে তেতিয়াহ'লে পক্সো এক্ট লাগিব আৰু যদি বলপূৰ্বকভাৱে ল'ৰাটো লৈ গৈছিলে তেতিয়াহ'লে 366 IPC লাগিব চাইল্ড মেৰেজৰ এক্ট ছেকশ্যনৰ 8, 9, 10 এইকেইটাত লাগিবই 9, 10, 11 তাৰোপৰি ডিপেণ্ডছ প্ৰত্যেকটো কেছত লৈ পেলাই অলপ ছেকশ্যনটো ইফালে পাব পাৰে নন ভেলিউবল কেছবোৰ নন ভেলিউবল হয় পলাই যোৱাটো আমি বিচাৰিব লাগিব সময় লাগিব আমি ভবা নাই যে এইটো তেখেতসকলতো প্ৰফেশ্যনেল ক্ৰিমিনেল নহয় গতিকে অলপ চলপ ইফালে সিফালে গৈছে ক'ৰবাত হয়তো 2-4 দিন 1 মাহ 1.5 মাহ 2 মাহৰ পিছত এটা সময় লাগিব এইটো সময় কিমান লাগে এই মুহূৰ্তত কোৱাটো টান কিন্তু এটা সময়ত পাম বুলি আমি ভাবিছোঁ হয় ছাৰ আৰু 126 যোনটো ৰেজিষ্টাৰ হৈছে যে ছাৰ এইটো কোনটো চনৰ পৰা ধৰিছে না কেনেকুৱা ছিষ্টেম পৰা চাৰি অলপমান ফিগাৰটো আৰু বাঢ়িব নেকি ছাৰ 126 ইণ্টাৰনেট ৰেজিষ্টাৰ হৈছে কেছটো মানে ইমান মানুহ এনেকুৱা এই মুহূৰ্তত এই কথাটো ক'ব নোৱাৰিম বাঢ়িবনে নাবাঢ়ে এই 126টা আমি যে ৰুজু কৰিছোঁ এইকেইটাৰ ওপৰত আমি আমাৰ একশ্যনখিনি লোৱা শেষ হোৱাৰ পিছত তাৰপিছত আমি সিদ্ধান্ত ল'ব পাৰিম
আৰু 2 নম্বৰতে আপুনি যিটো কথা সুধিছে কোন বছৰৰ পৰা বুলি কৈছে, এতিয়া আমি যিবোৰ নতুনকৈ পাইছোঁ এবছৰ বছৰৰ ভিতৰত, ধৰক যোৱা বছৰ বিয়া হৈছিল, তাইৰ বছৰ 17 বছৰ আছিল, এতিয়া 18 বছৰ হ'ল, আমি সেইটো কেছ লৈছোঁ, তেনেকুৱা ধৰণৰ। এতিয়া 5 বছৰ পুৰণা কেছটো আমি লোৱা নাই, কাৰণ 5 বছৰ পুৰণা কেছটো বহুত বেছি পুৰণা হৈ গ'ল, এতিয়া অলৰেডি মেচিয়ৰ্ড হ'ল। গতিকে আমি এতিয়া ৰিচেণ্ট কেছবিলাক লৈছোঁ। ইয়াৰ পিছত আমাৰ কি নিৰ্দেশনা আহে সেইটোৰ ওপৰত নিৰ্ভৰ কৰি আমি সেই সিদ্ধান্ত গ্ৰহণ কৰিম।